হেল্ল' গাইজ, মোৰ পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো যোৱাকালি হয়, মই আজিহে আপলোড কৰিছোঁ। আহকচোন ভিডিঅ'টো সম্পূৰ্ণকৈ আজি জন্মাষ্টমী হয় আৰু জন্মাষ্টমী বুলি নামঘৰলৈ ওলাইছোঁ। নামঘৰত গৈ লগ পাই আছোঁ দেই। এয়া ৰাতি নামঘৰলৈ আহিলোঁ। আইমাতৃসকল লগতে ভকতসকলো আহি পাইছেহি এজন দুজনকৈ, আৰু এতিয়া সকলোৱে নামঘৰৰ ভিতৰত বহিছে। প্ৰথমতে সকলোকে ৰঙা চাহ লগতে বিস্কুট দিছে, আমিও খাই লৈছোঁ লগতে। এতিয়া নাম প্ৰসংগ কৰিব। এয়া দেখিছেনে, সকলোবোৰ আহিছে আৰু লাহে লাহে নাম লৈ থকাৰ মাজতে আমি কেইগৰাকীমানে উঠি আহি মিঠৈ বনাবলৈ লৈছোঁ আৰু গু পাক কৰি আছে। এয়া কেঁচা পিঠাখিনি ভাজি লৈছে। এইফালে সকলোৱে আমি লাগি আছোঁ, আনফালে আকৌ তেওঁলোকে নাম লৈ আছে। চাৰিআলিলৈ বুলি মই টমটমতে চাৰিআলি আহিছোঁ। পূজা বুলি আগতীয়াকৈ কাপোৰ কিনি দিওঁ মইনাক, মোৰ কিবা এটা ল'ব লগা আছে বাবে আহিলোঁ। এয়া দেখিছেনে, চাৰিআলি আহি প্ৰায় বজাৰ চজাৰ কৰিলোঁ। কি ল'লোঁ ঘৰত গৈ দেখুৱাম বাৰু। বজাৰ কৰি হ'ল, এতিয়া হোটেলত সোমাইছোঁ। মইনাই কিবা এটা খাওঁ বুলি আমনি কৰি আছিল আৰু ম'ম' খাম বুলি ক'লে। ম'ম' অৰ্ডাৰ দিছোঁ আৰু মোলৈ চাওমিন অৰ্ডাৰ দিছোঁ। এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু। এই মাহৰ ফেচবুকৰ পইচা ২৭-২৮ তাৰিখৰ ভিতৰতহে সোমায়। এয়া আছিল যোৱা মাহৰ ফেচবুকৰ পইচা। মই খৰচ নকৰি থৈ দিছিলোঁ। বেছি নাপাওঁ, একেবাৰে কমকৈ পাওঁ, কিন্তু নিজৰ লাগতিয়াল বস্তুকেইটা নিজৰ পইচাই লৈছোঁ। ইয়াতকৈ আৰু সুখ কি লাগিছে। আগতে বেলেগক হাত পাতিব লগা হয়, কিন্তু এতিয়া হাত পাতিব লগা হোৱা নাই। নিজৰ প্ৰয়োজনখিনি পূৰ কৰিছোঁ। এয়া মইনালৈ এযোৰ কাপোৰ আনি দিছোঁ পূজাত পিন্ধিবলৈ, লগতে মোৰো সৰু সুৰা সকলোবোৰ পূৰ কৰিছোঁ। দেখিছেনে, পাউডাৰ, লিপষ্টিক, কাজল। আৰু আজি ভিডিঅ'টো ইমানেই। বাই।